মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আহিছোঁ একাদশ বৰ্ষৰ ৰাজপথ কবিতাটিৰ আলোচনাৰ বাবে। ৰাজপথ প্ৰত্যেকটো কবিতাৰ দৰে এইবাৰো আকৌ প্ৰথমেই কৈ লওঁ, প্ৰেক্ষাপটটো সদায় চাবা। এই প্ৰেক্ষাপটটোৱে কবিৰ মনস্তাত্ত্বিক দিশৰ সেই সময়ছোৱাত ক্ৰিয়া কৰি আছে, যি সময়ছোৱাই দ্বিতীয় বিশ্বযুদ্ধই স্খলন ঘটোৱা মানুহৰ মানসিকতাৰ এটা প্ৰতিভূ কবিতাৰ তথা সাহিত্যৰ মাজেদি তুলি ধৰিবলৈ সাহিত্যিকসকলে চেষ্টা কৰিছিলে। ভৱানন্দ দত্ত নচিকেতা হয়নে? নচিকেতা চন্দ্ৰ নামেৰে তেওঁ কবিতাসমূহ ৰচনা কৰিছিলে। তেওঁ জয়ন্তী যুগৰ কবি আছিলে, আৰু জয়ন্তী যুগ বুলি ক'লে সাম্যবাদৰ ভাৱধাৰাটোৰ প্ৰতিফলনৰ কথা আমি সকলোৱে জানো। ঠিক সেইদৰে এই যি দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা ক্ষয়িষ্ণু মানসিকতা, পংগুত্ব মানসিকতা, গোটেই পংগু কৰি পেলাইছিলে, মানুহক কোঙা কৰি পেলাইছিলে, সকলোবোৰ বেয়া দৃষ্টিৰেহে চাবলৈ ধৰিছিলে। কাৰণ দ্বিতীয় বিশ্বযুদ্ধই আমাৰ এনেকুৱা এক প্ৰভাৱ পেলাইছে, ইয়াৰ আগলৈকেতো মানৱ বন্দনা চলি আছিলে হয়নে? মানুহেই দেৱ মানুহেই চলি আছিলে, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পৰা এইবোৰ মানুহেই যদি হিৰোশ্বিমা নাগাচাকিৰ দৰে এটা পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, গতিকে কি মানুহৰ প্ৰতি উপাসনা কৰিবা, মানুহক কি উপাসনা কৰিবা? সেই ধৰণৰ এটা বিষয় বাসনাই কি কৰিলে, মানুহৰ মনত এক প্ৰকাৰৰ পোক পতংগৰ দৰে পোকে কিলবিলাই থকা এটা মগজুৰ সৃষ্টি কৰিলে, যিটো ধৰণৰ মগজুৰে কি কৰিলে, মানুহক মানৱীয় উত্তৰণৰ দিশে আঁতৰাই পেলাই অৱনতিৰ দিশলৈ লৈ আহিলে। মানুহৰ প্ৰতি যিটো ধাৰণা, মানুহৰ প্ৰতি যিটো ভাৱনা, সি কি হ'ল এটা গহ্বৰত পৰিণত হৈ গহ্বৰলৈ গুচি গ'ল, এটা বেয়া দিশলৈ গুচি গ'ল সামগ্ৰিকভাৱে সেই কথাটো। এতিয়া আহিলে কি, সেই দ্বিতীয় বিশ্বযুদ্ধই যি প্ৰভাৱ কবি সাহিত্যিকৰ মনত পেলালে, সেই কবি সাহিত্যিকৰ মনত পেলোৱা প্ৰভাৱ জয়ন্তীযুগীয় সাহিত্যত আমি খুব সুন্দৰকৈ দেখা পাওঁ। সাম্যবাদৰ প্ৰভাৱ সেই কথাটোৰ পৰাই আহি গ'ল। এতিয়া আহা ৰাজপথ কবিতাটোলৈ যদি চাওঁ, সেই ৰাজপথ কবিতাটোতনো কেনেকৈ ওলাইছে সাম্যবাদ, বা ৰাজপথ কবিতাটোত আমি কেনেকৈ দেখোঁ সেই কবিৰ মনস্তত্ত্বটো। এতিয়া চোৱা, এই গোটেই ৰাজপথটোৰ প্ৰেক্ষাপটটো আছিলে কবিৰ মনত ক্ৰিয়া কৰা কলিকতাৰ এটা ব্যস্ত ৰাজপথৰ দৃশ্য। দিনৰ পোহৰৰ মানুহৰ যেনেকৈ এটা ৰূপ বেলেগ, ৰাতিৰ বেলেগ, ঠিক সেইদৰে যেন ৰাজপথৰো দিনৰ পোহৰৰ কথাটো অলপ বেলেগ, আৰু ৰাতিৰ এন্ধাৰৰ কথাটো অলপ বেলেগ হৈ যায়। আৰু সেই যিটো বেলেগ, সেই পাৰ্থক্য, সেই বৈসাদৃশ্যটোৱেই আচলতে এই ৰাজপথ কবিতাটোৰ মূল সুৰ, ঘাইসুৰ। আৰু সেই ঘাইসুৰতেই ওলাইছে দুখন সমাজৰ চিত্ৰ, আভিজাত্য আৰু এইফালে আছে দৰিদ্ৰতা। অভিজাত শ্ৰেণীৰ মানসিকতা, অভিজাত শ্ৰেণীৰ জীৱন পৰিক্ৰমা, তাত কেনেকৈ বিলাসিতাই কি কৰিছে, এটা উৎসৱ উদযাপন কৰিবৰ কাৰণে সঘনে তেওঁলোকক কি কৰি থাকে, আকৃষ্ট কৰি থাকে। আৰু সেই উৎসৱ উদযাপনে মানুহৰ বিলাসবহুলতাৰ মাজেদি আধুনিক পৰিৱেশে আনি দিয়া যিটো ক্ষয়িষ্ণু ৰূপ, ফুপুলা স্বৰূপ, সেইটো উলিয়াইছে। আৰু ইফালে উলিয়াইছে কি, দৰিদ্ৰ ক্লিষ্ট বা দৰিদ্ৰপীড়িত সমাজ ব্যৱস্থাত কেনেকৈ মানুহৰ মানৱীয়ত্ব শেষ হৈ চূড়ান্ত স্খলিত অৱস্থালৈ পৰিণত হৈ পেলাই এক ভিক্ষাৰী শ্ৰেণীৰ সৃষ্টি হৈছে। গোটেইখিনি কিন্তু আধুনিকতাৰ দান, সেইটো ডাঙৰ কথা। সাম্যবাদ বুলি কওঁতে আধুনিকতাই কেনেদৰে দুটা সমাজ সৃষ্টি কৰিছে সেইটোৱে উলিয়াইছে। সমতাটো দেখুৱাবলৈ গৈছে হয়নে? সাম্যবাদ সমতাৰ দেখুওৱাৰ যিখন যুঁজ, সেই যুঁজখনত কবিসকলে যেনেধৰণে প্ৰভাৱ পেলাইছিলে, কবিসকলে যেনেধৰণে ক্ৰিয়া কৰিছিলে সাহিত্য কৰ্মৰ দ্বাৰা, সেইখিনি সাম্যবাদৰ এটা ধাৰা হয়নে? এতিয়া চাবা, এই ৰাজপথ কবিতাটোৰ আৰম্ভণিতেই কি কৰিছে, ৰাজপথক উদ্দেশ্যি কৰিছে, যেন একেবাৰে মুখামুখিকৈ কথা পাতিছে। ৰাজপথ যেন এটা চৰিত্ৰ, ইয়াত চৰিত্ৰ হৈ পৰিছে। ৰাজপথক কবিয়ে কৈছে, দিনৰ পোহৰত তুমি কিমান যে কত ট্ৰাম, বাছ, টেক্সি, ৰিক্সা চলে তোমাৰ উদাৰ বুকুৰ ওপৰেদি। সেই দিনৰ পোহৰত তাত একো কথা নাই, ট্ৰাম চলে, বাছ চলে, টেক্সি চলে, ৰিক্সা চলি থাকে, কোনো কথা নাই। কিন্তু যেতিয়া ৰাতি হয়, তোমাৰ এই বুকুৰ ওপৰতেই ট্ৰাম, বাছ, টেক্সি, ৰিক্সা নহয়, ইয়াত চলে কি, গোপন অভিসাৰ, কেৰাণী, অফিচৰ মোহৰি ইত্যাদি দিনৰ পোহৰত মুখা পিন্ধা মানুহৰো ভদ্ৰতাৰ মুখাখন খোল খাই যায়। কিন্তু কাৰণ ৰাতিৰ এন্ধাৰৰ সুযোগত কত যে কি চলে ৰাজপথত, সেই গোটেই ৰাজপথৰ ৰূপটো দেখুৱাইছে কি, ৰাজপথক এটা প্ৰতীক হিচাপেহে লৈছে, এটা স্তম্ভই যেনেকৈ একো মাত নামাতে, ঠিক সেইদৰে তুমি একো মাত নামাতা। আৰু তোমাৰ এই উদাৰতাৰ সুযোগ লৈছে কোনে, ভদ্ৰ বনিতা, যি ভদ্ৰ বনিতা অভদ্ৰ হৈ পৰে ৰাতি, দেহাৰ কাৰবাৰ কৰে ৰাতি। আৰু সেই অভদ্ৰতাৰ সুযোগত প্ৰেমৰ আচল যিটো ৰূপ ফুপুলা হৈ পৰে।
নগ্ন প্ৰেম, দেহা সৰ্বস্ব প্ৰেম। আৰু সেই গোটেইখিনি কোনে কৰে? অভিজাত শ্ৰেণীয়ে কিন্তু। গম পাইছানে? যাৰ কোনো খাবলৈ চিন্তা নাই, যাৰ কোনো শুবলৈ চিন্তা নাই, যাৰ কোনো জীৱলৈ চিন্তা নাই, তেওঁলোকেহে কৰিব পাৰে অভিজাত্য প্ৰদৰ্শন, তেওঁলোকেহে কৰিব পাৰে জীৱন উদযাপন। উদাহৰণ আৰু এটা কৈছে চোৱা, ৰাজপথৰ দাঁতিত কি আছে? 5 মহলীয়া অট্টালিকা। কিহৰ কথা কৈছে? ধনিক শ্ৰেণীটোৰ কথা কৈছে। এই যে দিনৰ পোহৰৰ মুখাখন খুলি ৰাতিৰ এন্ধাৰত যি এক অৱস্থা, এটা ঘৃণনীয় অৱস্থালৈ ৰূপান্তৰিত হৈছে, সেই ৰূপান্তৰিত হোৱা শ্ৰেণীটো হৈছে অভিজাত শ্ৰেণী। আৰু সেই অভিজাত শ্ৰেণীৰ ৰূপ দেখুৱাইছে, তেওঁলোকৰ বিলাসবহুল জীৱন দেখুৱাইছে সেই ৰাজপথৰ দুয়ো কাষৰ 5 মহলীয়া অট্টালিকা। 5 মহলীয়া অট্টালিকাত কি চলি থাকে বুলি কৈছে? ডবল তলিচা পৰা মেহগনি পালেঙত শুই থাকে, মানে মূল্যৱান কাঠৰ বিচনাত শুই থাকে। কোন? কলেজ গাৰ্ল, অলসাৰিত দেহা তাইৰ। প্ৰেমৰ এটা নগ্ন স্বৰূপ প্ৰকাশ পাইছে। তদুপৰি কি ওলাইছে চোৱা, অৰ্গেনত বাজি থাকে ৰবীন্দ্ৰ সংগীত, ৰেডিঅ'ত বাজি থাকে গান। এনে ভাবা, ইয়াত মোবাইলতে ধৰা এটা গান বাজি আছে, বাজি থকা গানটোৰ সমান্তৰালভাৱে ৰেডিঅ'ৰ গানৰ কিবা প্ৰয়োজন আছে জানো? এই দুটা বস্তুৰ দ্বাৰা কি দেখুৱাইছে? মানে সমসাময়িকভাৱে চলি থকা যিবোৰ তোমাৰ অপ্ৰয়োজনীয় প্ৰাসংগিকতাই কি কৰিছে? তেওঁলোকৰ বিলাসবহুলতাত যি উদযাপন, সেই উদযাপনৰ এটা ফুপুলা স্বৰূপ দেখুৱাইছে। একো চিন্তা নাই। যাৰ পেটৰ তাড়না থাকে, সি কিন্তু বহুত দূৰৰ চিন্তা কিছুমান কৰিব নোৱাৰে। সেই দূৰৰ চিন্তা বুলি কওঁতে কিহৰ কথা বুজাইছোঁ? এই ধৰা প্ৰেম, এই ধৰা বৰ ডাঙৰ মানৱীয়তাবোধৰ কিবা কথা কিছুমান, সেইবোৰ কৰিব নোৱাৰে। কাৰণ পেটৰ চিন্তাটো মানুহৰ প্ৰথমে আহে। আৰু যিহেতু তাহাঁতৰ পেটৰ চিন্তাই নাথাকে, গতিকে তাহাঁতৰ এই প্ৰেম, এই নগ্ন জীৱনৰ কিছুমান বহুতো বিভিন্ন কথা থাকে, তোমালোকে জানাই বা মই জানো, সকলোৱে জানো। সেই ধৰণৰ কথাবোৰ তেওঁলোকৰ মগজত ক্ৰিয়া কৰি থাকিবলৈ সময় পায় আচলতে। সেই অভিজাত শ্ৰেণী 5 মহলীয়া অট্টালিকাত থাকে, হয়নে? কিন্তু সেই 5 মহলীয়া অট্টালিকাৰ তলতে কি আছে? ফুটপাথ। সেই ফুটপাথত আকৌ কি আছে? ভিক্ষাৰীৰ শ্ৰেণী, যাৰ যি নিৰন্ন বিমৰ্ষ শ্ৰান্ত ক্লান্ত সন্ধিয়াত এই যে পথাৰ কবিতাটো আছে, সেই গোটেই শ্ৰমজীৱী জনতাৰ ৰূপটো ইয়াত আছে। আৰু শ্ৰমজীৱীটোও যদি আমি বাদ দিওঁ, একেবাৰে অন্তঃসাৰ শূন্য এটা জীৱন ফুটপাথত পৰি আছে। অট্টালিকাত আছে শ্ৰমজীৱী জনতাৰ বিপৰীতে জীৱন উদযাপন কৰা শ্ৰেণীটো, যি মাত্ৰ আভিজাত্যতাক চিনি পায়, যি মাত্ৰ অভিজাত শ্ৰেণী। দুখীয়া কি, ধনী কি, সেইবোৰ ভবাৰ কোনো চিন্তা নাই। তাহাঁতি মাত্ৰ জীৱন উপভোগ কৰিব লাগে। তাহাঁতি ধনী কোনো চিন্তাই নাই তাহাঁতৰ জীৱনক লৈ। তাহাঁতৰ তলতে আছে কিন্তু ফুটপাথত ভিক্ষাৰী শ্ৰেণী, যাৰ কথা কোনেও চিন্তা নকৰে। তাহাঁতি কি কৰিছে? এটুকুৰা ৰুটিৰ কাৰণে কুকুৰৰ লগত যুঁজ কৰিব লাগে। তুমি মনত পেলাই দিয়া নগৰীয়া জীৱনৰ সেই ব্যস্ততাময় এলেকাটোলৈ, যিটো সময়ত অকণমানি কেঁচুৱা এটাই তুমি দলিয়াই দিয়া পাউৰুটি টুকুৰা টানিবলৈ দৌৰোতে ইফালৰ পৰা আহিব পাৰে এটা কুকুৰ, লাগিব পাৰে যুঁজখন সেই কুকুৰ আৰু পোৱালিটোৰ মাজত। তেতিয়া কি হ'ব? সেই যে চোৱা, সেইটোতে এটা কবিতাৰ কথা কৈ গৈছিলে, গেলাপানীৰ কলেৰা খাই যৌৱন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ, মানে মোৰ দেশৰ ভৱিষ্যত, তেনেধৰণে আছিলে কবিতাটো। মানে চোৱা, তুমি ক'ৰবালৈ যদি ওলাই যোৱা, মায়ে তোমাৰ হাতত দি পঠিয়াব কুহুমীয়া পানীৰ বটলটো। তুমি কিনি খাবা মিনাৰেল ৱাটাৰৰ বটলটো, য'ৰ ত'ৰ পানী কিন্তু তুমি নোখোৱা। হোটেলত দিয়া পানীকণো তুমি নোখোৱা। কিন্তু সেই কণমানিটো, তাৰ পিয়াহ লাগিলে তুমি এৰি দিয়া প্ৰস্ৰাৱখিনিও তাৰ কাৰণে পানী হৈ যাব পাৰে। সেইকণ বিচাৰিবলৈ তাৰ সময় নাথাকে। তেনেহ'লে সেই ধৰণৰ মানুহখিনিৰ যদি সমাজ বুলি আমি কিবা এটা বিচাৰ কৰিবলৈ যাওঁ, সেইখন কি হ'ব? ক্ষয়িষ্ণু সমাজ হ'ল নে নহ'ল? সেই ক্ষয়িষ্ণু সমাজ বুলি কিন্তু চিন্তা কৰিবলৈ তাহাঁতৰ সময় নাথাকে। অলপ আগতে যে ক'লোঁ, পেটত ভোক লৈ মানুহে অন্য কথা চিন্তা কৰিব নোৱাৰে বুলি। ৰুটি টুকুৰাৰ লগত কুকুৰৰ লগত কাজিয়া কৰিব পৰা, ৰুটি টুকুৰাৰ লগত মাক দেউতাক, মাক সন্তানৰ লগত কাজিয়া হ'ব পৰা এখন সমাজৰ ভৱিষ্যত আমি কি বুলি ভাবিম? সেইকাৰণেই এই কবিয়ে কৈছে এটা শব্দ চাবা, দস্যুতাৰ চাইনপোষ্ট যেন। দস্যুতাৰ চাইনপোষ্ট। তুমি ভাবিবা এটা কথা, তুমি ধৰি লোৱা গৈ আছা এখন গাড়ীখনত গৈ আছা, তোমাৰ গাড়ীৰ খিৰিকীত আৰচিপ টুকুৰি আছে, 5 টকা এটা বিচাৰিছে। কেতিয়াবা তোমাৰ এনেকুৱা কথা মনত পৰিছেনে, ইহঁতক পইচা নিদিবি, এইবোৰ দস্যু, এইটো ৰাতিপুৱা এৰি থৈ গৈছেহি, ইহঁতি পইচা তোলে আৰু তুলি শেষত কাৰোবাক জমা দিয়ে, ইত্যাদি ডকাইতি। কিন্তু এটা কথা ভাবা, যিমান কষ্ট হওক,
যিমান পীড়িত এক অৱস্থাত তুমি জীৱন জীয়াবলগীয়া নহওক কিয়, তুমি পাৰিবা তোমাৰ ভণ্টি বা ভাইটিজন বা তোমাৰ দেউতা বা মাজক তেনেকুৱা এটা ৰূপত চাব? কোনোবাই পাৰিব তেনেকৈ নিজৰ আত্মীয় কোনোবা এজনৰ সেই ভিক্ষাৰী ৰূপটো চাব? তেনেহ'লে চোৱা, সেই মানুহজনৰ 5 টকাটো দিবলৈ হ'লে তোমাৰ কিমান গাল কথা আহি গ'ল মনলৈ, কিন্তু গোটেই কথাটো ৰ'লগৈ শেষত কি? ডকাইতি। সেই কণমানিজনী, সেই কণমানিটো বা সেই বৃদ্ধজন হাৰ চাল ওলোৱা সেই মানুহজনে কি কৰিছে? তোমাৰ ওচৰত 5 টকাতে ভিক্ষা কৰিছে। আৰু সেই তাৰ মূৰকত তোমাৰ মনলৈ অহা চিন্তাটো কি, বা তোমাৰ মূৰত সোমোৱাই দিয়া চিন্তাটো কি? এইসোপা দস্যু, এইসোপা ডকাইত। তেনেহ'লে চাইনপোষ্ট বুলিলে কি বুজো? আমি ক'ৰবালৈ গৈ থাকোঁতে এখন কলেজ বা এখন স্কুলৰ সন্মুখত যেতিয়া এই ত্ৰিভুজৰ ধৰণৰ চিনটো থাকে, এটা খুঁটাত স্কুললৈ যোৱা চিন, স্কুললৈ বেগ এটা লৈ যোৱা ল'ৰাটোৰ যে ছবিটো থাকে, সেইটো দেখিলে আমি কি কৰোঁ? যে আগত স্কুল আছে, আগত বিদ্যালয় আছে। ডাঙৰকৈ এটা বেল থাকে, বেলটোত কটা চিন দিয়া থাকে, এইটো কি কয়? ডাঙৰ হৰ্ণ নবজাব, হয়নে? সেই ধৰণৰ যিবোৰ, এইবোৰ হৈছে চাইন পোষ্ট আমাৰ কাৰণে। কিবা এটা বস্তুৰ নিৰ্ধাৰিত সমল, সেইটোৱে আমাক জ্ঞান দিয়ে, এইটো ধৰণে এইটো হ'ব পাৰে, এইটো কৰি এইটো হ'ব পাৰে। ঠিক সেইদৰে এই কণমানিটোক দেখিলে, এই ভিক্ষাৰীটোক দেখিলে আমাৰ কি মনলৈ আহিব পাৰে বুলি কৈছে? তেনেহ'লে দস্যুতাৰ চাইনপোষ্ট। দস্যুতাৰ চাইনপোষ্ট বুলি কেলে ক'লে বুজি পালা? সেইকাৰণে মানে তাহাঁতৰ প্ৰতি আমাৰ মনত তেনেকুৱা এটা ভাৱ সোমাই গ'ল। দস্যুতাৰ চাইনপোষ্ট হ'লে তাৰ প্ৰতি তোমাৰ কি ভাৱ আহিব? ভাল। আকৌ চোৱা, আমাৰ মৌলিক অধিকাৰ 3টাৰ কথা যদি আমি কওঁ, কি? আমাৰ মৌলিক অধিকাৰ হৈছে অন্ন, বস্ত্ৰ, বাসস্থান। এতিয়া চোৱা, এই অন্ন, বস্ত্ৰ, বাসস্থান যদি আমাৰ মৌলিক অধিকাৰ হয়, আমাৰ একেখন সমাজৰে সিহঁতিও বাসিন্দা, তাহাঁতি পায় অন্ন, পায়নে বস্ত্ৰ, কেইটুকুৰা বাসস্থান পায়? এই অন্ন, বস্ত্ৰ, বাসস্থানটো নেপায়েই তোমাৰ পৰা ভাল মাত এষাৰ পায়নে নেপায়? তেনেহ'লে তাহাঁতি কিহৰ পৰা বঞ্চিত? চোৱাচোন, মৌলিক অধিকাৰৰ অৰ্থ আছে কিবা তাহাঁতৰ? একোৱেইটো নাই। সেই একেটা ৰাজপথৰ ওপৰত 5 মহলীয়া অট্টালিকাত থকা মানুহৰ তলতেই তাহাঁতি পৰি থাকে। অন্ন নাই, বস্ত্ৰ নাই, বাসস্থান নাই, তোমাৰ ভাল এষাৰি মাত নাই। কিন্তু তাৰ পিছতো কিন্তু এই গোটেইখিনিৰ পৰা বঞ্চিত হৈও তাহাঁতৰ এটা বাঞ্ছা থাকে। সেইটো বাঞ্ছা কি? বাচিবৰ বাঞ্ছা, জীয়াই থাকিবৰ বাঞ্ছা। ছুইচাইড কিন্তু ভিক্ষাৰীয়ে নকৰে। ছুইচাইড কোনে কৰে? ভাবিছোঁ, কিছুমান প্ৰশ্নৰ উত্তৰ খুচৰিলে পোৱা যায়। সেই খুচৰিলে পোৱা উত্তৰতেই সাম্যবাদটো লুকাই থাকে। সেই খুচৰিলে পোৱা উত্তৰতেই মানুহৰ জীৱনৰ অৱস্থাটো লুকাই থাকে। আৰু সেই জীৱনৰ অৱস্থাটো ওলাইছে এই কবিতাটোত। কাৰণ এটা কথা চাবা, যলৈ নাযায় ৰবি তালৈও যায় কবি। সূৰ্যৰ পোহৰ নপৰা ভেঁকুৰ হেলাইকণতো কবিৰ দৃষ্টি পৰে। গতিকে সেই কবিৰ কবিতাত ওলাইছে এই যিটো কথা, এই কথাটোৱে কিহক টানি আনিলে? সেই দুখন ৰূপ ছবি, আধ্যবন্ত সমাজৰ ছবি, যি ক্ষয়িষ্ণু অথচ ফুপুলা। ক্ষয়িষ্ণু অথচ ফুপুলা বুলি কিয় কৈছোঁ? দুটা অলপ সমান্তৰাল হ'লেও অলপ মিল আছে। এইটো কাৰণে মিল আছে বুলি কৈছোঁ, শেষ হৈ গৈছে কিহৰ কাৰণে? নিজৰ মনস্তত্বৰ কাৰণে, আধুনিকতাৰ কাৰণে। আৰু কি বুলি ক'লোঁ? ক্ষয়িষ্ণুৰ লগতে ফুপুলা। ফুপুলা বুলি কিয় ক'লোঁ? কাৰণ এই ফুপুলা ৰূপটোৱে কি কৰিছে? মানে মানুহৰ প্ৰতি যিটো ধাৰণা, মানুহৰ জীৱনবোধৰ প্ৰতি যিটো মূল্যবোধ, অন্তঃসাৰশূন্য, একো নাই, মাত্ৰ জীয়াব লাগে, জীব লাগে। জীয়াব লাগে মানে নিজক জীয়াব লাগে, আনক নহয়। আৰু তাৰ বিপৰীতে সিটো শ্ৰেণীয়ে কি কৰিছে? জীৱৰ কাৰণে সংগ্ৰাম ইমানেই কৰিব লগা হৈছে, সেই সংগ্ৰামৰ কিন্তু উত্তৰত হৈ আছে কি? এটা বিৰাট শূন্য, যিটো শূন্য আধুনিকতাৰে কিন্তু দান। আগতে যেতিয়া মানুহে মানুহক সেৱা কৰিছিলে, মানুহে মানুহক অতিথি দেৱো ভৱ আছিলে আমাৰ এটা সময়, অতিথি দেৱো ভৱ হৈ থকা নাই। এতিয়া ভিক্ষাৰী এজন আহি তোমাৰ পদূলিমুখত ৰখচোন, দুৱাৰ মাৰিবা। এতিয়াতো কৰোণা নাই, কৰোণা কাল নহ'লেওচোন আমি দুৱাৰ ভিক্ষাৰী খেদোঁ, মানুহ খেদোঁ। কিয়? আমাৰ এই মনটো, আৰু এই মনটোৱে হৈছে অসামঞ্জস্য মন, সাম্যবাদৰ ৰূপটোৰ বিপৰীত এক ৰূপ। বুজি পাইছানে? আৰু সেই শেষৰ যে এটা বাক্য আছে, বঞ্চিতৰ বাচিবৰ বাঞ্ছা, এই কথাটো সেইটোৱে। বঞ্চিত, সকলোৰে পৰা বঞ্চিত তেওঁলোক। সেই অন্ন, বস্ত্ৰ, বাসস্থান, এই 3টা বস্তুৰেই নহয়, তোমাৰ মোৰ মৰম চেনেহৰ পৰাও বঞ্চিত হৈ পেলাই সকলোৰে পৰা যিহেতু তাহাঁতি কি হৈ গৈছে? বঞ্চিত হৈ গৈছে। তাৰ পিছতো তাহাঁতৰ এটা বাঞ্ছা আছে, সেই বাঞ্ছাটো হৈছে বাচিবৰ বাঞ্ছা। বঞ্চিতৰ বাচিবৰ বাঞ্ছা। গোটেই কবিতাটোৰ সাৰ বস্তুটো সেইটো।
বুজি পাইছানে? ধনী শ্ৰেণীটোৰ এটা জীৱন, সেইটো আৰু একদম সাধাৰণ কথা, যিটো তুমি আৰু মই কিন্তু সহজে বুজিব পাৰোঁ ধনী শ্ৰেণীটোৰ জীৱনটোহে। গম পাইছানে? কাৰণ তোমাৰ মোৰ ইমান সংকট নাই, যিমান সংকটত ভুগি পেলাই কোনোবা এজনে তোমাৰ পিন্ধি এৰা চিগা চেণ্ডেল দুখৰলৈ খুব হেঁপাহেৰে চাই থাকিব পাৰে। যি সংকটত ভুগি কোনোবাই তুমি কুকুৰলৈ বুলি দলিয়াই দিয়া পাৰুটি টুকুৰালৈ খুব হেঁপাহেৰে চাই থাকিব পাৰে। যিমান সংকটত ভুগিলে এগৰাকী মাতৃয়ে নিজৰ সন্তানতকৈ নিজৰ পেটটোৰ কথা ভাবিব পাৰে। যিমান সংকটত ভুগিলে মাতৃ পিতৃয়ে নিজৰ সন্তানৰ বাদ দি, নিজৰ সন্তানৰ বিপদ, নিজৰ সন্তানৰ ভৱিষ্যতৰ কথা বাদ দি নিজৰ মাত্ৰ পেটটোৰ কথা চিন্তা কৰিব পাৰে। সেই মহাসংকট তোমাৰ মোৰ হোৱা নাই। গতিকে আমি সৃষ্টি কৰিব পাৰোঁ, আমি চিন্তা কৰিব পাৰোঁ সেই অভিজাত শ্ৰেণীৰ জীৱনটোৰ কথাহে, যিটো 5 মহলীয়া অট্টালিকা নহ'লেও তুমি মই 2 মহলীয়া বা এমহলীয়া আমাৰ সাধাৰণ আছাম টাইপৰ ঘৰটোৰ কথা আমি ধুনীয়াকৈ চিন্তা কৰিব পাৰোঁ। কিন্তু ভিক্ষাৰী শ্ৰেণীটোৰ কথা নোৱাৰোঁ কিয়? আমাৰ মন মগজুত সোমাই আছে দস্যুতাৰ চাইনপোষ্ট। সিহঁতে তাৰ পিছতো আছে কি? কবিয়ে দেখুৱাই দিছে, আকৌ অকণমান আগতে কৈছোঁ যে যলৈ নাযায় ৰবি তালৈও যায় কবি। সেই কবিয়ে দেখুৱাই দিছে কি বুলি? বঞ্চিতৰ বাচিবৰ বাঞ্ছা। বঞ্চিত ভিক্ষাৰীসকল, বাঞ্ছা কামনা কিহৰ? বাচিবৰ, জীয়াই থাকিবৰ। কোনে দিয়ে? এতিয়া আহিছোঁ শেষৰ অংশটোলৈ। তোমাৰ বুকুতেই পাই নিঃশ্ৰেয়স মুখ্য। নিঃশ্ৰেয়স, কোনো মংগল নাই তাত, মংগলহীন। তোমাৰ গাত মহ এটা পৰিলে মায়ে খেদিবলৈ কি কৰি থাকে? সদায় সচেষ্ট হৈ থাকে, দেউতা সচেষ্ট হৈ থাকে। এই গুড নাইট লগালে, এই আঁঠুৱা তৰিলে, একদম মানে যত্নপৰ হৈ থাকে। মোৰ ল'ৰাটোক, মোৰ ছোৱালীজনীক মহে খাবলৈ দিব নোৱাৰি। আৰু তাহাঁতৰ গাৰ ওপৰে যদি এখন গাড়ীও চলি গুচি যায়, FIR এখন দিবলৈ মানুহ নাথাকে। ভালে হ'ল, এটা মানুহ কমিলে, এটা আৱৰ্জনা কমিলে, মানুহ নহয় আৱৰ্জনা কমিলে। তেনেহ'লে চোৱা, সেই মুক্তি বোলা বস্তুটো, যিটো আমাৰ বেদান্ত দৰ্শনে কৈ আছে মুখ্য লাভ, নিৰ্বাণ লাভ, সেই মুক্তি, সেই মুখ্য, সেই দৰ্শন, তেওঁলোকৰ একো অৰ্থ নাই। তাৰপিছতো তাহাঁতি এটাই জানে, বাচি থাকিব লাগে, জীয়াই থাকিব লাগে। কি খাইছোঁ, কেনেকৈ আছোঁ প্ৰয়োজন নাই, মাত্ৰ থাকিব লাগে। সেই থাকিব লগাৰো সেই সম্বলকণ কোনে দিয়ে তাহাঁতক? তুমি বা মই নহয়। মুখেৰে মাতিব নোৱাৰা, সকলো অকপতে সহ্য কৰি যাবলৈ বাধ্য হোৱা এন্ধাৰ ৰাতিৰ বা দিনৰ পোহৰৰ ৰাজপথটোৱে এটা চুকত তাহাঁতি থাকিবলগীয়া হয়। অৰ্থাৎ বাচি থাকিবৰ কাৰণে যিটো তাহাঁতৰ অত্যুগ্ৰ বাসনা, লাগিলে নিশ্চয় হওক, মংগলেই নহওক, সেইকণো সুযোগ পাই দিয়ে কিহে? ৰাজপথটোৱেহে। তুমি মই যাৰ মাজত মানৱীয়তা থাকে বুলি, জীৱশ্ৰেষ্ঠ বুলি চিঞৰি থাকোঁ, সেইখিনিয়ে নিদিওঁ। গোটেই কবিতাটোত তেনেহ'লে কি বুজালে চোৱা? মানুহ বুলি চিঞৰি থকা জীৱৰ তুলনাত জড় এটা বস্তুও কেতিয়া কি হ'ব পাৰে? কেতিয়াবা মহিমামণ্ডিত হ'ব পাৰে। সেই মহিমামণ্ডিত ৰূপটো কিহৰ দ্বাৰা দেখুৱাইছে? ৰাজপথৰ দ্বাৰা। আৰু সেই ৰাজপথৰ দ্বাৰা দেখুৱাবলৈ যাওঁতে দুখন ছবি অংকন কৰিছে। কিহৰ ছবি? অভিজাত শ্ৰেণী আৰু ভিক্ষাৰী শ্ৰেণী। আৰু সেই ভিক্ষাৰী শ্ৰেণীটোৰ দ্বাৰা কিহৰ কথা দেখুৱাইছে? অসামঞ্জস্য ৰূপটো এখন সমাজৰ। তুমি যিমান অধ্যয়ন কৰা, তাত্ত্বিক কথা যিমান অধ্যয়ন কৰা, গোটেইখিনিতে এটা কথা পাবা, এখন সমাজ চলি যাবলৈ যাওঁতে সেই এখন গাড়ীৰ লগত তুলনা কৰে, 2টা চকা সমান হ'ব লাগে। যদি 2টা চকাই সমান হ'ব লাগে, ধনী আৰু দুখীয়া এই দুটাটো শ্ৰেণী, যদি এই দুটা সমান নাযায়, তেনেহ'লে কেনেকৈ আহিব সাম্যবাদ? এই যে নাহে, সেইটো তোমাক দেখুৱাব বিচাৰিছে কবিয়ে। ধনী শ্ৰেণীটো এনেদৰে চলে, দুখীয়া শ্ৰেণীটো এনেদৰে চলে। তাহাঁতৰ এই ধনী আৰু দুখীয়াৰ প্ৰভেদটো কোনে বুজি পায়? ৰাজপথে। তুমি নোপোৱা, মই নেপাওঁ, বা ধনী মানুহখিনিয়ে নেপায়। গতিকে সমতাৰ চিন্তাটো কোনে কৰিব লাগিব? আমি কৰিব লাগিব, কাৰণ আমি জড় নহয়। অথচ আমি যে বুজি পোৱা নাই, আমি বুজা উচিত। সেইটোকেই আচলতে জয়ন্তীয়ে বুজায়। আৰু জয়ন্তীৰ এজন কবি হিচাপে, জয়ন্তীৰ এজন লেখক হিচাপে আমাৰ ভৱানন্দ দত্ত, নচিকেতা, তেখেতেও এইটোকে মোক বুজাব বিচাৰিছে। হ'ব, সেয়াই আছিলে ৰাজপথ। ৰজাৰ পথ মানসিকতাৰে ৰজা হৈছে। যি ৰজাই কি বুজাইছে? তোমাৰ মোৰ লেখীয়া চিন্তাবোৰ নহয়, বুজি পাইছানে? জড় এক অৱস্থাত, কিন্তু তাৰ বুকুত আছে যেন কিবা এক শক্তি, যি শক্তিয়ে উচ্চ নিচক কি কৰিব পাৰে? এটা গতি দিব পাৰে, চবকে নিজৰ বুকুত ঠাই দিব পাৰে। সেই আধ্যবন্ত শ্ৰেণীৰ গোটেই বেশ্যাবৃত্তিৰ মানুহখিনিয়ে হওক, বা সেই একদম অফিচ কেৰাণীৰ নিষ্কিন মনৰ মানসিকতাকো
তাহাঁতকো হেৰি ৰাজপথে দিছে ঠাই, আকৌ এইফালে কি কৰিছে, সেই যাৰ অকণো একো নাই, চব শেষ, নিজৰ বুলিবলৈ কোনো নাই, সেইখিনিকো ঠাই দিছে ৰাজপথে। তুমি মই দিয়া নাই। সেই মংগলহীন, মুক্তিহীন, যি অকণমান জীৱনৰ অভিপ্সা কাৰোবাক যোগাব পাৰিছে, সেয়াও ৰাজপথে, তুমি মই নহয়। কিন্তু তুমি মই ভবাৰ সময় হয়। সেই ভবাৰ সময়টো বুজাবলৈকে জয়ন্তীয়ে সাহিত্য ৰচনা কৰিছিলে, জয়ন্তীৰ কবিসকলে সাহিত্য ৰচনা কৰিছিলে। আৰু সেইটোৱে এতিয়া কি হৈছে, দ্বিতীয় বিশ্বযুদ্ধ হৈ গ'ল, হেজাৰ বিশ্বযুদ্ধ আৰু হ'ব পাৰে, সংঘটিত হ'ব পাৰে তোমাৰ মোৰ মনৰ, সেই মনৰ যুদ্ধখন নহ'বলৈকে আচলতে দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সাহিত্যই আমাক এতিয়া ক্ৰিয়ান্বিত কৰিছে এনেদৰে। তোমাৰ মোৰ মনৰ যাতে বিশ্বযুদ্ধ নালাগে, তোমাৰ মোৰ মনত যাতে সাম্যবাদৰ ধাৰাটো প্ৰথিত হৈ থাকে, তাৰ বাবেই আচলতে এনেবোৰ সাহিত্য। সেয়ে আজিলৈ আছিলে ৰাজপথ কবিতাটো দুটা শ্ৰেণীৰ মাজৰ দ্বন্দ্ব, অভিজাতৰ ফোঁপোলা স্বৰূপ আৰু নিঃকিনৰ জীয়াই থকাৰ সংগ্ৰাম, সেই দুখন ছবি। আজিলৈ আহিছোঁ, ধন্যবাদ।